পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ চেনেললৈ। আজিৰ এই ভিডিঅ'ত আমি জানিম অমিতা ফুল কি, ইয়াৰ গুৰুত্বপূৰ্ণ আৰু স্বাস্থ্যৰ বাবে ইয়াৰ উপকাৰিতা। ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। অমিতা এটা জনপ্ৰিয় আৰু উপকাৰী ফল। ইয়াক কিছুমান ঠাইত পেঁপে বুলিও কোৱা হয়। গৰম জলবায়ুত এই ফল সহজে উৎপন্ন হয়। অমিতা ফলৰ পোনপ্ৰথমে খেতি কৰা হৈছিল মধ্য আমেৰিকাত, বিশেষকৈ মেক্সিকো, দক্ষিণ মেক্সিকো, মধ্য আমেৰিকাৰ অঞ্চলসমূহত। ভাৰতৰ প্ৰায় সকলো অঞ্চলতে অমিতা গছ দেখা যায়। অমিতা গছ সাধাৰণতে মধ্যম আকাৰৰ হয় আৰু ইয়াৰ পাত ডাঙৰ ডাঙৰ। কেঁচা অৱস্থাত অমিতা সেউজীয়া ৰঙৰ হয় আৰু পকা হ'লে হালধীয়া বা কমলা ৰঙৰ হয়। পকা অমিতা মিঠা আৰু সোৱাদযুক্ত। কেঁচা অমিতা শাক-পাচলি হিচাপে ব্যৱহাৰ কৰা হয়। ইয়াৰ ভিতৰত বহুতো সৰু কলা বীজ থাকে। অমিতা পুষ্টিগুণে ভৰপূৰ ফল। অমিতাৰ বৈজ্ঞানিক নাম কেৰিকা পাপায়া। ইয়াত ভিটামিন এ, ভিটামিন চি, ফাইবাৰ আৰু খনিজ পদাৰ্থ থাকে। দেহ সুস্থ ৰাখে আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে। অমিতা খালে হজম শক্তি বৃদ্ধি পায় আৰু পেটৰ সমস্যাত বিশেষ উপকাৰী। অমিতা ফলৰ ঔষধীয় গুণো আছে। ই ত্বক উজ্জ্বল কৰে, চকুৰ দৃষ্টি শক্তিশালী কৰে আৰু দেহত শক্তি যোগায়। কিছুমান আয়ুৰ্বেদিক চিকিৎসাত ইয়াৰ পাত আৰু বীজ ব্যৱহাৰ কৰা হয়। এইদৰে অমিতা সোৱাদযুক্ত আৰু অতি উপকাৰী ফল। আমাৰ দৈনন্দিন খাদ্য তালিকাত অমিতা অন্তৰ্ভুক্ত কৰা উচিত। সাৱধানতা: অধিক পৰিমাণে কেঁচা অমিতা গৰ্ভৱতী মহিলাই খাব নালাগে। গৰ্ভৱতী মহিলাই সদায় সীমিত পৰিমাণে খোৱা উত্তম। শেষত ভিডিঅ'টো ভাল লাগিলে লাইক কৰক, চেনেলটোত নতুন হ'লে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।